সমাগত ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল জুহা। ঈদ-উল জুহা উপলক্ষে ইছলামধৰ্মী লোকসকলৰ মাজত নাই কোনো উৎসাহ, কাৰণ বিশ্বজুৰি মহামাৰী কৰোনাৰ সন্ত্ৰাস। কৰোনা মহামাৰীৰ বাবে ঈদৰ বতৰ যদিও বজাৰ-সমাৰসমূহ নাই মানুহৰ ভিৰ। দোকান-পোহাৰসমূহ নাই আগৰ দৰে গ্ৰাহকৰ ভিৰ। ব্যৱসায়সমূহত দেখা দিছে মন্দাৰ অৱস্থা। আনহাতে ১ আগষ্টত অনুষ্ঠিত হ'ব লগা ঈদ-উল জুহা উপলক্ষে ঈদসমূহৰ নামাজৰ পৰিৱৰ্তে ঘৰত নামাজ আদায় কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে আহ্বান জনোৱাৰ পাছত হাতীকোষ মছজিদৰ মুফতি জোনাবেও সকলোকে সামাজিক নিয়ম মানি ঈদৰ নামাজ ঘৰতে আদায় কৰিবলৈ অনুৰোধ জনায়। কাৰণ মহামাৰী ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত সকলো নিয়ম-নীতি মানি শান্তি-সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে এইবাৰো অনুষ্টুপীয়াকৈ হ'লেও ঈদ-উল জুহা উদযাপন কৰিবলৈ সাজু হৈছে ইছলামধৰ্মী লোকসকলে। শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ ৰিপৰ্ট, আছাম লোটাছ। অহা ১ তাৰিখ শনিবাৰে ঈদ-উল আজহা পৰিছে মুছলমান ৰাইজৰ। আগতে এবাৰ ঈদ-উল ফিতৰ পাৰ হৈ গৈছে। ঈদ-উল ফিতৰ যেনেকৈ আমি পালন কৰিলোঁ সেইদৰে ঈদ-উল আজহাও পালন কৰিব লাগে। সমাগম হ'ব নালাগে। মছজিদত নামাজ নিৰ্দিষ্ট যিখিনি সময়ত যিখিনি মানুহে গোট খাই পেলাই পঢ়িবলৈ চৰকাৰে বিধান দিছে সেইমতে কৰিব লাগিব। আৰু কুৰবানীৰ সময়তো মানুহ গোট খাব নালাগে। নিয়মমতে গোট খোৱাৰ নিয়মো নাই। তথাপিও এতিয়া বৰ্তমান এই ক'ভিড বা কৰোনাৰ কাৰণে আমি আৰু সতৰ্ক হোৱা প্ৰয়োজন। এই বাৰ্তা আমি শিৱসাগৰে নহয় অসমৰ সকলো ৰাইজকে দান কৰিছোঁ। নামাজত কেইজন মানুহ গোট খাব? হা? নামাজত কেইজন মানুহ গোট খাব? ৩জন কৈছে নেকি? নামাজত 3জন গোট খাবলৈ কৈছে, ইমামক বাদ দি মুঠতে ইমামক ধৰি 4জন। আৰু যদি মছজিদত নামাজ পঢ়িব নোৱাৰে তেতিয়াহ'লে ঘৰত পঢ়াৰ কোনো নিয়ম নাই। ঘৰত পঢ়াৰ নিয়ম নাই। যেনেকৈ জুমা ঘৰত নপঢ়ে তেনেকৈ আমাৰ ঈদৰ নামাজো ঘৰত পঢ়িব নালাগে। আৰু মছজিদত নামাজ হৈ যোৱাৰ পিছত জামাতে নামাজ হৈ যোৱাৰ পিছত যেইটাই হয় তাৰপিছত কুৰবানী দিব লাগিব, আগতে দিলে নহ'ব। শিৱসাগৰবাসী ৰাইজ আৰু আমাৰ কাষ্টমাৰসকলক যিটো আমাৰ ফেষ্টিভেল আহি আছে ঈদৰ বিষয়ে শুভেচ্ছা জনাইছোঁ। আৰু তাৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আজি যিহেতু মই আছাম চেম্বাৰ অফ কমাৰ্চৰ জেনেৰেল ছেক্ৰেটাৰী শিৱসাগৰ, গতিকে সকলো শিৱসাগৰবাসী ৰাইজ কাষ্টমাৰ তেখেতলোকক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেওঁক আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে লোকেল ব্যৱসায়ীৰ পৰা বস্তু কিনক। গতিকে এই দুৰ্যোগৰ সময়ত কোনো অনলাইনৰ মানুহ আহি ইয়াত কোনো ধৰণৰ আমাক সহায় কৰা নাই। আৰু বহুত দোকানবিলাকৰ আমাৰ ইয়াৰ লোকেল ল'ৰা ছোৱালী লেডিজ ষ্টাফ এনেকুৱা বহুত পৰিয়াল চলি আছে, কিন্তু আপোনালোকৰ সহায় সহযোগতে আগবাঢ়ি যাব। গতিকে তাৰ বাবে আমি যিহেতু ব্যৱসায় এতিয়া পৰিস্থিতি ইমানেই বেয়া হৈছে, কিন্তু আপোনালোকৰ সহায় সহযোগতে তেওঁলোকে চবকে চলাব পাৰিছে আৰু আপোনালোকৰ সহায় সহযোগতে তেওঁলোকে আগতে চলাব পাৰিছে। আৰু ঈদৰ কাৰণে এবাৰ কোনেও বহুত শুভেচ্ছা থাকিল আমাৰ।